পাঁচটা বিশেষ কথা অসমীয়া ভাষাৰ। এই ভিডিঅ'টোত দেখুৱাম যে আমি অসমীয়া ভাষাক লৈ কিয় গৌৰৱ কৰিব লাগে। এই মেপখনত আপোনালোকে দেখা পাব যে ইয়াত বেলেগ বেলেগ দেশবিলাকক আৰু বেলেগ বেলেগ কণ্টিনেণ্টবিলাকত বেলেগ বেলেগ কালাৰত ইয়াত দেখুওৱা হৈছে। এই কালাৰবিলাকে বিভিন্ন ধৰণৰ লেংগুৱেজ ফেমিলিক ডেপিক্ট কৰিছে। লেংগুৱেজ ফেমিলি মানে হৈছে লেংগুৱেজবিলাক পৃথিৱীততো বহুত হাজাৰ হাজাৰ লেংগুৱেজ আছে। সেই লেংগুৱেজবিলাকক বিভিন্ন ধৰণৰ লেংগুৱেজ ফেমিলিত আমি থওঁ। এই লেংগুৱেজ ফেমিলিবিলাক ডিটাৰমিন কৰা হয় ডিছিমিলাৰিটিজ, ডিফাৰেঞ্চ, অৰিজিন চাই পেলাই আমি ডিভাইড আৰু কেটেগৰাইজ কৰোঁ এই লেংগুৱেজবিলাকক। এই যিবিলাক হাজাৰ হাজাৰ লেংগুৱেজ মানুহে পৃথিৱীত কয় সেইবিলাকক আমি ডিভাইড কৰি ফাইনেলি কিছুমান লেংগুৱেজ ফেমিলিত ৰাখোঁ। সেইকাৰণে এই মেপখনত আপোনালোকে দেখিছে যে ইয়াত ৰঙা ৰং আছে, সেউজীয়া ৰং আছে, হালধীয়া ৰং আছে। এই ৰংবিলাকে লেংগুৱেজ এটা এটা ফেমিলিক ডেপিক্ট কৰিছে। এই মেপখনত আমি দেখিছোঁ ইণ্ডিয়াত থকা এই ৰঙা ৰংটোৱে ইণ্ডো ইউৰোপিয়ান, আৰু এই ৰঙা ৰংটো ইউৰোপৰ এইফালেও আছে য'ত আপোনালোকে ইণ্ডো ইউৰোপিয়ান ভাষাবিলাক য'ত কোৱা যায়। আৰু এই সেউজীয়া পাৰ্টটো দেখিছে আফ্ৰিকাত। এই সেউজীয়া পাৰ্টটোত এফ্ৰ' এছিয়াটিক লেংগুৱেজবিলাক কোৱা হয়। তেনেকৈ এই লেংগুৱেজবিলাকক বিভিন্ন ধৰণৰ লেংগুৱেজ ফেমিলিত ডিভাইড কৰা হৈছে। আৰু লক্ষণীয় কথা যে ইণ্ডো ইউৰোপিয়ান লেংগুৱেজ ফেমিলিত আটাইতকৈ পৃথিৱীত চবতকৈ বেছি যিবিলাক লেংগুৱেজক বেছি স্পীকাৰ্ছ আছে পপুলেশ্যন ৱাইজ, সেইবিলাক ইণ্ডো ইউৰোপিয়ান ফেমিলিতে আছে। যেনেকৈ হিন্দী, স্পেনিছ, ইংলিছ, ফ্ৰেঞ্চ, এইবিলাক মেজৰ লেংগুৱেজেছবিলাক চব ইণ্ডো ইউৰোপিয়ান ফেমিলিতে আছে। কথাটো হ'ল যে আমাৰ অসমীয়া যিটো আমাৰ মাতৃভাষা, আমাৰ ভাষাটো আচলতে ক'ত আছে এই ফেমিলিবিলাকৰ ভিতৰত। আগতেই কৈছিলোঁ যে অসমীয়া ভাষাটো আচলতে ইণ্ডো ইউৰোপিয়ান লেংগুৱেজ যিটো ফেমিলি আছে, যিটো ডাঙৰ ফেমিলি, সেই তাতে পৰে। এতিয়া এই ফটোখনত আপোনালোকে দেখিছে যে ইয়াত ইণ্ডো ইউৰোপিয়ান লেংগুৱেজ ফেমিলিটোক আৰু চাব ফেমিলি কিছুমানত ডিভাইড কৰা হৈছে। ইয়াত দেখিছে আপোনালোকে ইণ্ডো ইৰাণিয়ান, গ্ৰীক, ইটালিক, আৰ্মেনিয়ান, জাৰ্মানিক, আলবেনিয়ান, স্লেভিক, চেল্টিক, বেল্টিক, এইবিলাক হৈছে চাব ফেমিলি। ইণ্ডো ইউৰোপিয়ান যিটো ডাঙৰ লেংগুৱেজ ফেমিলি থাকে তাৰ সেইবিলাক চাব ফেমিলি হয়। তাৰপিছত এতিয়া অসমীয়া থাকে আপোনাৰ ইণ্ডো ইৰাণিয়ান যিটো চাব ফেমিলি আছে তাৰ ভিতৰত থাকে। ইণ্ডো ইৰাণিয়ান ফেমিলিটো ফাৰ্ডাৰ দুবাৰ ডিভাইড কৰা হৈছে, ইণ্ডিক আৰু ইৰাণিয়ান। এতিয়া ইণ্ডিক লেংগুৱেজ ফেমিলিটো আমি যিটো প্ৰায়ভাগ মানুহে জানে সেইটো হৈছে ইণ্ডো আৰিয়ান। ইণ্ডো আৰিয়ান শব্দটো এটা কমন শব্দ যিটো আমি প্ৰায় ইউজ কৰি থাকোঁ, সেইটো ইণ্ডো আৰিয়ান লেংগুৱেজ ফেমিলি বুলি কয়। এই ইণ্ডো আৰিয়ান লেংগুৱেজ ফেমিলিটোতে চাব ফেমিলিটোৰ যিটো ফাৰ্ডাৰ এটা ইণ্ডো ইউৰোপিয়ানৰ, সেই তাতে অসমীয়াত থোৱা হয়। ইয়াত সংস্কৃত, হিন্দী, বেংগলী, সিন্ধি, পাঞ্জাবী, এইবিলাক যিবিলাক নৰ্থৰ লেংগুৱেজৰ সৈতে আমাৰ ভাষাটো ইণ্ডো আৰিয়ান লেংগুৱেজ ফেমিলিত আছে। এতিয়া অসমীয়া ভাষাটো কেলে বিশেষ এইটো জানিবলৈ হ'লে আমি ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 8th শ্বেডিউলটো জানিব লাগিব। এতিয়া 8th শ্বেডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনে আমাক কৈছে যে অসমীয়া ভাষাটো 8th শ্বেডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ভিতৰত আহে। 8th শ্বেডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনে 22টা লেংগুৱেজক অফিচিয়েল ষ্টেটাছ দিছে। ইণ্ডিয়ান কনষ্টিটিউশ্যনখনেই আমাক অসমীয়া ভাষাক এটা অফিচিয়েল স্বীকৃতি দি থৈ গৈছে। এতিয়া আমি নিজৰ মানুহবিলাকে যদি অসমীয়া ভাষাক আমি নামানো তেতিয়াহ'লে কেনেকৈ হ'ব? আমাক কনষ্টিটিউশ্যনেই আমাৰ ভাষাটোক এটা স্বীকৃতি তেতিয়াই দি থৈ যোৱা, ইমান বছৰৰ আগতে যেতিয়া কনষ্টিটিউশ্যনখন বনাইছিলে 22টা ভাষাৰ ভিতৰত আমাকো এটা স্থান দিছিলে অসমীয়া ভাষাক। তো অসমীয়া ভাষাটো এটা অফিচিয়েল লেংগুৱেজেছৰ ভিতৰত পৰে। 8th শ্বেডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনে এইটো কয় অসমীয়া ভাষা আমি ইউজ কৰি যিকোনো চৰকাৰী পৰীক্ষা যেনে UPSC আমি এটেম্প কৰিব পাৰোঁ। তো অসমীয়া ভাষাটো এটা অফিচিয়েল ভাষা ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ মতে, আৰু দেশত এটা অফিচিয়েল ভাষা আৰু 22টা ভাষাৰ লগত। দ্বিতীয় কথাটো হ'ল যে যিটো আমাৰ ৰুপি নোট, যিটো আমাৰ পইচাৰ নোট থাকে, এতিয়া এই 2000 টকীয়া নোটটো আপোনালোকে দেখিছে, ইয়াত 15টা ভাষা এনেকৈ লিখা যায়। এই 15টা ভাষাত এই মুদ্ৰাটোক ডিফাইন কৰা হয়। ইয়াত অসমীয়াত লিখা আছে 2000 টকা। চব নোটতে আপোনালোকে দেখিব অসমীয়া ভাষাটো একদম প্ৰথমতেই থাকে 15টা ভাষাৰ ভিতৰত। যি মুদ্ৰা থাকে সেই মুদ্ৰাটোৰ হিচাপত অসমীয়া ভাষাত লিখা থাকে এইটো কেইটকা বা কেই পইচা। ইয়াত কিন্তু 15টা ভাষাহে স্থান পায়। 8th শ্বেডিউলৰ মতে 22টা লেংগুৱেজ থাকিব লাগে, কিন্তু
ৰূপী নোট এটাত 15টা ভাষাই স্থান পায়, তাতে অসমীয়াও আছে। এইটো এটা দ্বিতীয়টো বিশেষ কথা অসমীয়া। এতিয়া তৃতীয়টো বিশেষত্ব হৈছে অসমীয়া ভাষাৰ যে আমি সকলোৱে জানো আমাৰ ভাষাত এটা চাউণ্ড আছে, সেই চাউণ্ডটো আন কোনো ইণ্ডিয়ান লেংগুৱেজেছত বা ইণ্ডো আৰিয়ান লেংগুৱেজে হওক বা দ্ৰাবিডিয়ান লেংগুৱেজে হওক, তামিল, তেলেগু এইবিলাক লেংগুৱেজত পোৱা নাযায়। সেই চাউণ্ডটো হৈছে স। এই স চাউণ্ডটো অসমীয়া ভাষাৰ এটা বিশেষত্ব। এই স চাউণ্ডটো এতিয়া ক'ৰ পৰা আহিলে অসমীয়া ভাষাত? এই স উচ্চাৰণটো আচলতে অসমীয়া যিটো ভাষা সেইটো ইণ্ডো ইউৰোপিয়ান লেংগুৱেজ ফেমিলিৰ এটা ভাষা হয়, আৰু বহুত ইণ্ডো ইউৰোপিয়ান লেংগুৱেজত এই স চাউণ্ডটো পোৱা যায়। যেনেকৈ পাৰ্চিয়ানত বহুত শব্দ আছে যিবিলাক স দি উচ্চাৰণ হয়। স্কটিছত লেকক লখ বুলি কোৱা হয়। জাৰ্মানত কিছুমান প্ৰপাৰ নেম আছে, বেখ, উলৰিখ, সেইবিলাক স উচ্চাৰণটো তাত পোৱা যায়। আৰু গ্ৰীকতো কিছুমান শব্দ পোৱা যায় য'ত স চাউণ্ডটো আছে। এতিয়া অসমীয়াই এটা ইণ্ডো আৰিয়ান ভাষা যিটোত এই স চাউণ্ডটো পোৱা যায়, আৰু বেলেগ কিন্তু ইণ্ডিয়ান লেংগুৱেজত এই স চাউণ্ডটো ইমান ইউজ কৰা নহয়। অসমীয়া ভাষাটো কেনেকৈ এতিয়া ইণ্ডো ইউৰোপিয়ান লেংগুৱেজ কিছুমানৰ লগত একেই। এতিয়া এই ফটোখনত আপোনালোকে দেখিছে কিছুমান শব্দ দিয়া হৈছে। এই শব্দবিলাক বিভিন্ন ধৰণৰ ইণ্ডো ইউৰোপিয়ান লেংগুৱেজ ফেমিলিৰ লেংগুৱেজেছ আছে। ইয়াত ফ্ৰেঞ্চ আছে, গ্ৰীক আছে, জাৰ্মান আছে, ছুইডিছ আছে। এতিয়া এই শব্দবিলাক আপোনালোক দেখিছে। এতিয়া ফ্ৰেঞ্চত বোকাটো তাহাঁতি বৌ বুলি কয় আৰু আমি বোকা বুলি কওঁ। এই বৌ শব্দটো বোকা যিটো বৌ উচ্চাৰণটো একেই আছে। ঠিক তেনেকৈ ফ্ৰেঞ্চত তাহাঁতি ফণিটো পেনিয়ে বুলি কয় আৰু আমি ফণি বুলি কওঁ। এই প উচ্চাৰণটো একেই আছে দুইটা ভাষাতে। গ্ৰীকত আলুটো যিটো আমাৰ দাঁতৰ আলু তাহাঁতি ঔলন বুলি কয় আৰু আমি আলু বুলি কওঁ। অ যিটো উচ্চাৰণ সেইটো একেই আছে। ঠিক তেনেকৈ জাৰ্মানত তাহাঁতি ভিক্টৰিটো যিটো জিকা তাহাঁতি জিক বুলি কয় আৰু অসমীয়াত আমি জিক বুলি কওঁ। ঠিক তেনেকৈ বহুত শব্দৰ যিবিলাক ইণ্ডো ইউৰোপিয়ান লেংগুৱেজ ফেমিলিৰ যিবিলাক কিছুমান নিৰ্দিষ্ট শব্দ অসমীয়াৰ লগত মিল আছে। এই মিলবিলাক থকাৰ কাৰণেই অসমীয়া ইণ্ডো ইউৰোপিয়ান লেংগুৱেজ ফেমিলিত ক্লাছিফাই কৰা হয়। এতিয়া চতুৰ্থটো বিশেষত্ব অসমীয়াৰ ভাষাৰ বুজিবলৈ হ'লে আমি অসমৰ ছ'চাইটিখনৰ বিষয়ে অলপ বুজিব লাগিব। অসমত যিবিলাক মানুহে বসবাস কৰি আহিছে আৰু অসমৰ যিখন ছ'চাইটি, অসমৰ যিটো কালচাৰ, এই কালচাৰটোক বনাইছে অসমৰ সকলো ট্ৰাইবছ, সকলো জাতি জনগোষ্ঠী, সকলো ভাষাৰ মানুহে। এই বৃহত্তৰ অসমীয়া জাতিটোক যিটো কম্প'জিট কালচাৰ, এটা কমপ্লেক্স কালচাৰ এটা সৃষ্টি হৈছে, যিটো আমাৰ ভাষা, যিটো আমাৰ বৃহত্তৰ অসমীয়া জাতি, সেই জাতিটোক বনাইছে চব ট্ৰাইবছ, চব সকলো বৰ্গৰ, সকলো বৰ্ণৰ লোকে মিলি পেলাই এটা কমপ্লেক্স কালচাৰ বনাইছে। ইয়াত এই ফটোখনত লিখা আছে যে অসমখন ইণ্ডিয়া ইন এ মিনিয়েচাৰ, মানে এখন মিনি ইণ্ডিয়া। ইমানেই ট্ৰাইবছ আছে, ইমানেই কালচাৰ আছে, ইমানেই বিভিন্ন ধৰণৰ মানুহ আছে যে অসমখনক বুজিবলৈ হ'লে আমি ইয়াৰ মানুহবিলাকক প্ৰথমতে বুজিব লাগিব। আজি যিটো আমি অসমীয়া ভাষা দেখি আছোঁ, আজি যিটো অসমীয়া ভাষা আমাৰ গ্ৰ' কৰি আছে, আজি যিটো অসমীয়া ভাষা ইমান ৰিচ, ইমান হেৰিটেজ থকা এটা ভাষা, এই ভাষাটো আজিৰ ৰূপত যিটো আমি দেখি আছোঁ, আমি কৈয়ে আছোঁ আমি মুখেৰে, এই ৰূপত থাকিবলৈ দুখিনি মেইন মানুহ আছিলে, যিখিনি মানুহে আমাৰ ভাষাটো এটা গ্ৰ' কৰিবলৈ, এটা বচাই ৰাখিবলৈ আমাক বহুত অৰিহণা যোগাই থৈ গৈছিলে। প্ৰথমখিনি মানুহ হৈছে এই আহোম কিংডম। আহোম ৰজাসকলে কি কৰিছিলে তেতিয়াৰ দিনত? আহোম ৰজাসকলে নিজৰ বুৰঞ্জী আৰু নিজৰ কোৰ্টত সদায় অসমীয়া ভাষাৰ প্ৰয়োগ কৰিছিলে। আহোমসকলে দেখিলে যে অসমীয়া ভাষা জনা মানুহ এটা লিংগুৱা ফ্ৰাংকা নিচিনাকৈ অসমীয়া ভাষাটোৱে নৰ্থ ইষ্টত কাম কৰিব পাৰিব, আৰু আহোমসকলে সেই কথাটো সোনকালেই বুজি নিজৰ কোৰ্টত আৰু নিজৰ চব অফিচিয়েল কামৰ কাৰণে অসমীয়া ভাষা ইউজ কৰিবলৈ ল'লে, আৰু বুৰঞ্জীবিলাকো অসমীয়াত লিখিবলৈ ল'লে। আৰু দ্বিতীয়তে ছেকেণ্ডখিনি মানুহ, যিখিনি মানুহে আমাৰ ভাষাটো বচাই ৰাখিবলৈ এটা ক্ৰিটিকেল টাইমত হেল্প কৰিছিলে, সেইখিনি হৈছে খ্ৰীষ্টিয়ান ব্ৰিটিছ মিছনাৰীবিলাকে। খ্ৰীষ্টিয়ান ব্ৰিটিছ মিছনাৰীবিলাকে প্ৰথমখন বাইবেল অসমীয়া ভাষাত পাব্লিছ কৰিছিলে
1819 চনত। এই বাইবেলখন পাব্লিছ কৰাৰ পিছত অসমীয়া ভাষাৰ লিটাৰেচাৰটো গ্ৰ' কৰিবলৈ লৈছিলে আৰু বণিকান্ত কাকতিয়ে অসমীয়া ভাষাৰ এটা ডাইলেক্টত শিৱসাগৰৰ পৰাই প্ৰথম লিখা মেলা আৰম্ভ কৰিছিলে আৰু সেইবাবেই চাগে শিৱসাগৰৰ যিটো ডাইলেক্ট সেইটোৱে ষ্টেণ্ডাৰ্ড আছামিজ যিটো আমাৰ লিখা যায় সেইটো ডাইলেক্টতে লিখা হৈছিলে পিছতকৈ। আৰু ফাৰ্ষ্ট প্ৰিণ্টিং প্ৰেছটো শিৱসাগৰত 1836 চনত আৰম্ভ হৈছিলে আৰু 1846 চনত অৰুণোদয়খন পাব্লিছ হ'বলৈ আৰম্ভ হৈছিলে। তো এই খ্ৰীষ্টান মিছনাৰীবিলাকে বহুত এটা অৱদান দি থৈ গ'ল অসমীয়া ভাষাৰ আমাৰ পুনৰ ঘূৰি অহাত। যেতিয়া বেংগলী ইম্প'জ কৰি দিয়া হৈছিলে এই খ্ৰীষ্টান মিছনাৰীবিলাকেই কিন্তু অসমীয়া ভাষাটো যে অসমৰ এটা নিৰ্দিষ্ট এটা বেলেগ ভাষা সেইটো বুজি পাই পেলাই সেই কিতাপ লিখা মেলা সেইবিলাক তাহাঁতি আৰম্ভ কৰি দিছিলে আৰু নেডান ব্ৰাউন আৰু তেওঁৰ লগত এম বনছনে মিলি প্ৰথমখন অসমীয়া ডিক্সনেৰী পাব্লিছ কৰিছিলে 1867 চনত।